নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই CLFৰ মিটিঙত আছোঁ। আজি CLFৰ মিটিঙকে দেখাম আপোনালোকক। হৈ গ'ল চেক লিখা, এতিয়া যাওঁগৈ। যাওঁগৈ মানে এতিয়া মিটিঙলৈ যাম। CLFৰ মিটিং আছে। মই অঞ্জু বাই ঘৰত আছিলোঁ। অঞ্জু বাই ঘৰৰ পৰা এতিয়া ওলালোঁ, মানে চেকখন চহী মাৰি তাতে লিখা মেলা কৰি এতিয়া CLFৰ মিটিঙলৈ মই গৈ আছোঁ। আপোনালোকক CLFৰ মিটিঙত গৈ দেখাই আছোঁ। আহক মোৰ লগত গৈ থাকক। বৰ্তমান মই মিটিঙৰ জেগা পাই গ'লোহি। এতিয়া আপোনালোকক দেখাই আছোঁ কিমান মহিলা গোট খাইছে। বৰহাট মণ্ডল পৰ্যায় সংগঠন, এনেকৈ আমি আমাৰ চাইনবোৰ্ডখন আঁৰি লৈ আমাৰ মিটিংখন আৰম্ভ কৰা হয়। সভানেত্ৰী সম্পাদিকা বহিলে আমি এতিয়া ধুনীয়াকৈ বহি লৈ সকলোৱে নিজৰ পৰিচয় দি যাম। আপোনালোকে চাই থাকক। ধুনীয়াকৈ বহি লোৱাৰ পিছত সকলোৱে এনেকৈ পৰিচয় দি গ'ল। প্ৰতিটো মাহৰ 29 তাৰিখে আমাৰ CLFৰ মিটিং বহে। CLFৰ মিটিঙলৈ প্ৰতিটো ভিঅ'ৰ পৰা এগৰাকীকৈ সদস্য আহিব লাগে, কাৰণ আমি ভিঅ'লৈ CLFৰ পৰা যিবিলাক পইচা নি থৈছোঁ তাৰ চেক আনি পিনে আজি মিটিঙত সকলোৱে জমা দিবহিলগীয়া হয়। আৰু সাপেখাতিৰ পৰা আমাৰ ছাৰো আহে। সাপেখাতি ব্লকৰ পৰা অহা ছাৰে আমাক বহুতো দিহা পৰামৰ্শ দিয়ে গোটবিলাক কেনেধৰণে চলাব লাগে। এনেকৈ মিটিঙত একগোট হৈ ইজনীয়ে সিজনীয়ে লগ হৈ মনটো বহুত আনন্দ লাগে। আপোনালোকে পাৰিলে ওলাই আহিবচোন। আজিকালি বাৰু কোনো সোমাই নাথাকে, ওলাই আহেই। তথাপিও কৈছোঁ, কিছুমানে ওলাই আহিবলৈ টান পায় গোট বা এনেকুৱা মিটিং আলোচনা এনেকুৱা ধৰণৰ ক্ষেত্ৰত, কিন্তু মই ওলাই বহুত ভাল পাওঁ আৰু মই প্ৰত্যেক দিনাই আহোঁৱেই। যেনেকৈ হ'লেও মই সময় অকণ উলিয়াই লওঁ 29 তাৰিখৰ দিনা মিটিঙলৈ আহিবলৈ বুলি। কেতিয়াবা বিনা ইনকমতো কাম কৰি বহুত ভাল লাগে, মনত বহুত আনন্দ পোৱা যায়। আপোনালোকে কৰি চাবচোন। মিটিং ভংগ হ'লত সদস্যসকল ওলাই যোৱা অলপ আপোনালোকক দেখাই দিছোঁ। মিটিঙৰ পৰা বাহিৰে বাহিৰে বজাৰ অকণমান কৰিলোঁ, আপোনালোকক টোপোলাটো দেখাই দিছোঁ আৰু ভিডিঅ' নকৰোঁ। ইমানতে সামৰণি মাৰিম। ঘৰ সোমালোহি, এতিয়া গাড়ী সোমোৱাই দিলোঁ ভিতৰত। নতুন এটি ভিডিঅ'লৈ পুনৰ আহিম। বাই বাই।